কি সঁচাকৈ জুবিন দাক ন্যায় নিদিব নেকি? আজি 3 মাহ দিন হৈ গ'ল। 3 মাহ দিনত একো এটা কথা এতিয়ালৈকে ওলোৱা নাই। যেনেকৈ তেওঁলোকক জেলত ভৰাই থৈছে আৰু তেওঁলোকৰ একো ন্যায়টো এইটো চাগে মোৰ সম্ভৱ নহ'ব পাৰে। যেনেকৈ এতিয়া মুখ্যমন্ত্ৰী কোৱা মতে 20 তাৰিখে মুখ্যমন্ত্ৰী টাইম দিছে। এতিয়া 20 তাৰিখে টাইমৰ মতে যদি ন্যায়টো দিয়ে তেতিয়াহে ক'ব পাৰিম নহ'লে এইকেইদিনত এনেকুৱা হৈ আছে, চবেই নিউজ লাইভত যি টি বনাই আছে, চবেই ঢালি আছে, সেইটো নহয় ন্যায় দিবলৈ হ'লে সোনকালে ন্যায় দিব লাগে। কেলৈ আমাৰ ওচৰৰ পৰা, আমাৰ হৃদয়ৰ পৰা এজন বহুত মহান ব্যক্তি হেৰাই গৈছে, যিজন নেকি আমি তেওঁৰ গান নুশুনাকৈ থাকিব নোৱাৰোঁ। কেইজনমান ইউটিউবাৰ আছে, কেইজনমান ইউটিউবাৰে চব ভাষণ দিব, চবে কথা ক'ব যে প্ৰথমতেতো তেওঁলোকৰ কিমান ডাঙৰ যে জুবিন দালৈ মূৰ্তি বনাব লাগে, আমুক বনাব লাগে, এতিয়ালৈকে কিয় একো হোৱা নাই। ডিম্পু দাইতো প্ৰতিটো কথাই কয়, প্ৰতিটো ভিডিঅ' বনাই পিনে এতিয়া কেলৈ ভিডিঅ'টো তেওঁ মনে মনে হৈ গ'ল, কাৰণটো কি? তেওঁ ইমান ডাঙৰ ইউটিউবাৰ হৈ ইমান মনে মনে কেনেকৈ হ'ল? আৰু চবেইতো লাগি আছিলে, চবেইতো কামটো কৰি আছিলে, সেইটো কাৰণে ডিম্পু দা আপুনি ভিডিঅ' কেলৈ বনোৱা নাই? বনাইছে যদিও আপুনি কিয় এইটো প্ৰথমতেতো আপুনি বহুত লাগিলে, এতিয়া কি এইবিলাক কৰিছে আপুনি? শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামী তেওঁলোকক জেলত ভৰাই দিছে। জেলত ভৰাই পিনে নভৰাই পিনে তাইক মানুহৰ হাতত গতাই দিয়ক, মানুহে যি ৰিয়েকশ্যন ল'ব আৰু যি কৰিব আছে কৰিব। আপুনি কিয় তেওঁলোকক জেলত ভৰাই দিছে ইমান দিন? সেইটো মেইন প্ৰশ্ন আহিলে, কিয় এইটো তেনেকৈ কৰিছে? মুখ্যমন্ত্ৰী মহোদয়, আপোনাক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকক যদি আপুনি একো হাৰ শাস্তি দিব নোৱাৰে তেতিয়াহ'লে মানুহৰ হাতত, ৰাইজৰ হাতত গতিয়াই দিয়ক। সেইটোৱে। এনেকৈ হ'লে আমাৰ অসমখন কি হ'ব? অসমখন কি পৰ্যায়লৈ গৈ আছে? এতিয়া যি নেকি অসমৰ এজন কিং আছিলে, সেইজন হৈছে জুবিন গাৰ্গ। তেওঁ ঢুকাই গ'ল। তেওঁক ঢুকোৱা মেইন ৰিজনটো হৈছে তেওঁক যাতে কোনো ধৰণৰ কি ক'ম আৰু, ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে। মামাইতো চব কথা কৈ আছে, মামাই কৈছে ন্যায় দিম, আমুক দিম। ইমান দিন 3 মাহ দিন হৈ গ'ল, আজিলৈকে কিয় ন্যায় দিব পৰা নাই? যদি ন্যায় দিবলৈ আছে তেতিয়াহ'লে সোনকালে ন্যায় দিব লাগে। যদি আপুনি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে একেষাৰ কথাকে 10ষাৰ কৈ মাথাটো গৰম হৈ গৈছে। যি নেকি